এয়া চাওকচোন, এয়া ৰঙা চাহ আৰু ইয়াৰে লগত আছে সান্দহগুড়ি। গতিকে এয়া বুলি ভাবিছে নেকি আপোনালোকে? এইটো ৰঙা চাহ আৰু সান্দহগুড়ি নহয় কিন্তু দেই, আমাৰ স্কিনত লগোৱা এটা ফেচ পেকহে। এয়া ৰঙা জবা ফুল। মই প্ৰায়ে কৈ থাকোঁ ৰঙা জবা ফুল চুলি আৰু ছালৰ কাৰণে কিমান উপকাৰ। পকা চুলি আৰু স্কিন যদি ডেমেজ হয়, এক নম্বৰ ঔষধ হৈছে ৰঙা জবা ফুল। আপোনালোকৰ ফালে কি কয় এইটো কমেণ্ট কৰি জনাব। মই প্ৰায়ে কৈ থাকোঁ, গতিকে আমাৰ ফালে আমি ৰঙা জবা ফুলে কওঁ। এই কেইবা ৰঙা জবা ফুল মই ভালদৰে ধুই মেলি চাফা কৰি প্ৰথমতে 1 গিলাচমান পানীত এইটো বইল হ'বলৈ দিম। আৰু বইল হোৱাৰ পিছত এই যে আমাৰ কলা ৰঙা চাহখিনি ওলাইছে, ইয়াৰ পৰা সেইখিনিয়ে ওলাব। ইমান ৰ'দততো আমি বাহিৰত যাবই লগা হয়, আৰু বাহিৰত গ'লে আমাৰ ৰ'দে যিবিলাক ছালবিলাক পুৰি দিয়ে, এই ছালখন যে পুৰে, নতুনকৈ ৰং আনিবৰ কাৰণে এই ৰেমেডিটো 1 নম্বৰ। গতিকে আপোনালোকে এইটো স্কিপ নকৰাকৈ চাব। গিলাচমান পানীত যেতিয়া মই ফুলখিনি বইল কৰিছিলোঁ, তাৰ পৰা গৈ এইখিনিয়ে ৰস ওলাইছে। আৰু ইয়াৰ পৰা মই কেইচামুচমানহে ৰস ল'ম, বাকীখিনি মই 3-4 দিনমানৰ কাৰণে ৰাখি দিম। আৰু যিখিনি লাগে আজি সেইকাৰণে সেইখিনিয়ে ল'ম। আৰু ইয়াতে ফাৰ্ষ্ট মই দিম দৈখিনিত কিন্তু আপোনালোকে পানী নাৰাখিব। দৈখিনি দিয়াৰ লগে লগে ফুলত কিন্তু দৈখিনি ফাটি যাব। এইটো বিশেষ একো চিন্তা কৰিব নালাগে, কাৰণ এইটো ফুলৰ ৰসটো বহুত কাঢ়া হৈ আছে। কিন্তু এটা কথা ক'বলৈ পাহৰি গ'লোঁ দেই, ফুলৰ ৰসটো যেতিয়া বইল হ'ব, ঠাণ্ডা হোৱাৰ পিছতে আপোনালোকে এইখিনি এড কৰিব, ঠাণ্ডা নোহোৱাকৈ এড নকৰিব। মই প্ৰথমতে ক'বলৈ পাহৰিয়ে গ'লোঁ। দৈখিনি দি কিন্তু ভালদৰে ঘুটি থাকিব। আৰু ফাটি গ'ল যদিও ইয়াৰে ক্ৰীমটো ফুলৰ ৰসৰ লগত মিক্সে হৈ যায়, গতিকে এইটো ভালদৰে মিহলাই ল'ব। এইটো মানে প্ৰথমতে ভালদৰে আপোনালোকে 2-3 মিনিটমান লৰাই থাকিব। ইয়াতে দিব মুলতানী মাটি। আৰু এটা কথা কওঁ, যদি আপোনালোকৰ স্কিনত মুলতানী মাটি শ্বুট নকৰে, তেতিয়াহ'লে বেচনৰ গুড়ি নাইবা মচুৰ দাইল গুড়িও দিব পাৰে। যিকোনো এবিধ দিলেই হ'ল, যি আপোনাৰ স্কিনৰ কাৰণে প্ৰয়োজন। মই মুলতানী মাটি শ্বুট কৰে, সেয়েহে মই মুলতানী মাটিয়ে দিছোঁ। আৰু এয়া দিছোঁ এল'ভেৰা মই আন্দাজমতে দিছোঁ। মই ইমান জোখ-মাখ কৰি নাথাকোঁ, নিজৰ আন্দাজ অনুসৰিয়ে বস্তুখিনি দি দিওঁ। আৰু এইখিনি দি ভালদৰে লৰাই থাকিব। যদি অকণমান পনীয়া হোৱা যেন পায়, তেতিয়াহ'লে অকণমান মুলতানী মাটি আৰু দিব পাৰে। আৰু এয়া চাওক, মোৰ ধুনীয়া হ'ল। ইয়াতে এবিধ আৰু বস্তু এড কৰিম, এইটো হৈছে মৌখিনি এড কৰি পেলাই ভালদৰে লৰাই থাকিব লাগে। লৰাই আপোনালোকে 2 মিনিটমান সময় ৰাখি দিব, কাৰণ এইটো বস্তুৰ লগত এইটো বস্তু মিক্স হৈ যায়। এয়া মই 2 মিনিটমান ৰাখিয়ে দিছিলোঁ। ৰাখি দিয়াৰ পিছত এয়া চাওক, এইখিনি হৈছে। এয়া মই মুখখন ধুনীয়াকৈ চাফা কৰি ধুই আহিলোঁ। গতিকে এতিয়া মই যিটো পেক বনালোঁ, এইটো মই ইয়াতে এপ্লাই কৰিম। আৰু মই আপোনালোকক এটা কথা কওঁ, মই হোম ৰেমেডি ইউজ কৰি পেলাই বহুত সকাহ পাইছোঁ। গতিকে আৰু যেইকেইটা ৰেমেডি ইউজ কৰি মই মুখৰ প্ৰব্লেমবিলাক গুচি গৈছে মোৰ, সেইকেইটা ৰেমেডিহে মই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বেছি খৰচ একোৱেই নাই, পাকঘৰত থকা সাধাৰণ বস্তুৰে এইখিনি বনাব পাৰি। গতিকে আপোনালোকে বনাই পেলাই এবাৰ ইউজ কৰি চাবচোন। গতিকে কাৰণ মোৰ এইবিলাক গোটেই পিম্পল হৈ গৈছিল আৰু এইবিলাক ক'লা হৈ গৈছিল। গতিকে এতিয়া চাওক, আপোনালোকে নিজেই দেখিছে বহুত গুচি গৈছে। আৰু আছে বাৰু অলপ, কিন্তু এই হোম ৰেমেডিবিলাক এদিন বা 2 দিন ইউজ কৰিলে নাযায়। আপোনালোকে নিজেও জানে, যিহেতুকে আমাৰ এইবিলাকতো ৰাসায়নিক কোনো পদাৰ্থ নাথাকে। গতিকে এইবিলাক 2-3 দিনত অকণমান হ'লেও ডিফাৰেণ্ট দেখা পাব। কিন্তু এসপ্তাহ বা 15 দিন ইউজ কৰিলে আপোনালোকে নিজেই গম পাব। গতিকে এতিয়া মই এপ্লাই কৰোঁ। এপ্লাই কৰাৰ পিছত 10-15 মিনিট এইটো ৰাখি দিব লাগে। ভিডিঅ'টো চাই যদি ভাল পায়, প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ফেচবুকত চালে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদিহে ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইবাৰ এতিয়াও বহুত কমেই হৈ আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াব পাৰিম। সেয়েহে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা, ছাবস্ক্ৰাইব কৰি দিব। মুখত যিকোনো পেক বা ফেচ পেক বা যিকোনো আপোনাৰ লগাই, যি ঘৰুৱা সামগ্ৰীয়ে হওক বা দোকানৰ পৰা অনা সামগ্ৰীয়ে হওক, লগালে আপোনালোকক এটা কথাও, সেইটো আপোনালোকে কেতিয়াও 20 মিনিটৰ ওপৰত নাৰাখিব। ভালতকৈ বেয়াই হ'ব। 10 মিনিটৰ পৰা 20 মিনিটে সময়। গতিকে আমি কেতিয়াবা ভাবোঁ যে বেছি সময় থাকিলে মুখখন ভাল হৈ যাব, সেইটো ভুলতো নাভাবিব। অকল 15 মিনিট, 10 মিনিট, 20 মিনিটৰ ভিতৰতে আপোনালোকে মুখখন ধুই দিব। আৰু এইটো ধুনীয়াকৈ চকুৰ পতা আৰু চকুৰ তলতো লগাব পাৰি, কাৰণ মুলতানী মাটি আৰু জবা ফুলৰ ঠাণ্ডা
ঠাণ্ডা যিটো ঠাণ্ডা ঠাণ্ডা ভাৱ সেইটো চকুৰ গোৰত লাগিলে ভালেই লাগে। গতিকে আৰু ডিঙিতো লগাব পাৰে, ডিঙিতো লগাব, কাৰণ ডিঙিৰো আমাৰ কাপোৰ নাথাকে যিহেতুকে গলৰ এইবিলাক ক'লা পৰি যায়। গতিকে ডিঙি আৰু হাত আপোনালোকে এইটো অকল মুখতে এপ্লাই নকৰি হাত ভৰি গোটেইখিনিতে লগাব পাৰে। আৰু এতিয়া মই এইখিনি 10 মিনিট সময়হে মাত্ৰ ৰাখিম। সেয়া 10 মিনিট সময়ৰ পিছত ধুনীয়াকৈ শুকাই গ'ল। আৰু বেছি টানি টানি ধৰাকৈ শুকুৱাব মই দিয়া নাই। এয়া চাওক, মই মুখখন ধুই আহিলোঁ। আপোনালোকৰ আগতে মুখখন ধুই মই মুখখন মুচি দিছোঁ। ইয়াতে মই কোনো ধৰণৰ ক্ৰীম বা মেকআপ ইউজ কৰা নাই। আপোনালোকে নিজেও দেখিছে মুখখন বহুত ক্লিন লাগিছে আৰু বহুত ধুনীয়া এটা ঠাণ্ডা ভাৱ আহিছে। আৰু ইয়াতে যি নাকৰ ওচৰত যে অকণমান সৰু সৰু বগা বগা কিবা পখা টাইপৰ হয় সেইখিনিও গুচি যায় আৰু কপালখনো বহুত চাফা লাগে। গতিকে মই আপোনালোকক কৈছোঁ এবাৰ হ'লেও ইউজ কৰি চাবচোন। এবাৰ ইউজ কৰাৰ পিছত আপোনালোকে নিজে মুখখন বহুত চাফা দেখিব। গতিকে মোৰ নিজে আইনাৰ ওচৰত চাই ভাল লাগিছে। মোৰ দৰে আপোনালোকেও এবাৰ হ'লেও এইবিলাক ৰেমেডি ইউজ কৰিব। আৰু যদি প্ৰব্লেম কিছুমান থাকে আপোনালোকক সকলোকে কৈছোঁ যে এই ঘৰুৱা ৰেমেডিবিলাকেদি আমাৰ বহুত প্ৰব্লেমৰ সলিউশ্যন হয়। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।